মই মোৰ ইউটিউব চেনেল হেমাকান্তি বৰুৱা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া গৰমৰ বন্ধ, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি বহুদিন হ'ল আপোনালোকক মই শালৰ কোনো ভিডিঅ' এটি কৰি দেখুৱাব পৰা নাই, কাৰণ মোৰ গা অসুখ হৈ আছিলে। ইয়াৰ কাষ্টমাৰৰ দাবীত পুনৰ আমি মাছাজি সূতাৰ গামোচা লগাইছোঁ, কাৰণ মাছাজি সূতাৰ গামোচা সকলোৱে আমাৰ পৰা বিচাৰে। যিমান গৰম হ'লেও আমি শালখন বন্ধ নকৰোঁ। এইটো আমাৰ যিহেতু এটা বিজনেছৰ প্ৰধান উপায় হিচাপে বা মাধ্যম হিচাপে ধৰি লৈছোঁ। সেইবাবে আমাৰ শালত যিকোনো উপায়েৰে আমি শালখন উকা কৰি নাৰাখোঁ বা কাপোৰ থাকেই আমাৰ শালত। কাপোৰবোৰ বেয়া হৈছে, এতিয়া নতুনকৈ আকৌ কাপোৰ শালত যেতিয়া আমি উঠাওঁ তেতিয়া আকৌ এইবোৰ নতুনকৈ কৰিব লাগিব। সেইবাবে এইবোৰ এতিয়া মই কাটি দিছোঁ, আৰু বৰ্তমান শিৰৰ হাৰ্নিছবোৰ মই নিজেই ঠিক কৰি ল'ব জনাইছোঁ। প্ৰথমতে এজন খুৰা এজনে মোক শিকাইছিলে, এতিয়া নিজেও কৰিব পৰা হ'লোঁ। কষ্ট হয়, হ'লেও মানে অনুভৱ নকৰোঁ, কাৰণ শাল বোৱাৰ প্ৰতি মোৰ এটা বহুতেই ৰাপ আছে। আৰু মোৰ এগৰাকী ভণ্টি মঞ্জুৰাণী ডেকা বৰ্তমান তথ্য জনসংযোগ বিষয়া। তাই কোৱাৰ দৰে যে যাৰ যি কামৰ প্ৰতি আগ্ৰহ থাকে সি কষ্ট হ'লেও অনুভৱ নকৰে। সঁচাই তাই কামৰ কথাখিনিয়ে মোক সদায় অনুপ্ৰাণিত কৰে। সেইবাবে মই শাল বোলেও মোৰ কষ্ট হ'লেও মই অনুভৱ নকৰোঁ। এয়া শিৰকবোৰ মই নিজেই ঠিক কৰি লওঁ, আৰু এয়া হাৰ্নিছ। ইমান সহজ নহয়, অৱশ্যে বহুত চিন্তা কৰি ল'ব লাগে। অকণমান ভুলে আপোনাৰ সকলোবোৰ ভুল কৰি পেলাই বা ফুলটো ভুলকৈ উঠে। সেয়ে ইয়াক কৰোঁতে অতি সাৱধানেৰে কৰিব লাগে। আৰু এয়া আমাৰ এইটো বিয়াৰিং মেচিন। এই মেচিনটোত ফুল উঠাবৰ কাৰণে অতি সহজ হয়। ইয়াত কোনো ধৰণৰ ফুল নাহে, আৰু ইয়াক দাঙি বা ফুলটো উঠাবলৈকে সকলোৱে পাৰিব। এয়া আমাৰ ফুলৰ চানেকি। শুৱালকুছিৰ পৰা গ্ৰাফটত আমাৰ ভণ্টি, তাই এইবোৰ কৰি লৈ আহে। কষ্ট কৰে, তাই শালত বহুতখিনি কষ্ট কৰে। কাপোৰবোৰ তাই মানে কাষ্টমাৰে বিচাৰিলে লৈ যাব লাগে, বা কাষ্টমাৰৰ পচন্দ অনুযায়ী অৰ্ডাৰসমূহ তাইয়ে ল'ব লাগে। এই ধৰণে আমি শালখন দুয়োটাই লগ লগাই মানে কি কৰি আছোঁ, চলাই আছোঁ। বৰ্তমান আমি শালত কেতিয়াও কিন্তু হাৰ নামানো। এয়া আমি চাদৰৰ কাৰণে সূতাও লৈ আছোঁ। আমাৰ শালকেইখন যেতিয়া মন যায় তেতিয়া আমি ব'ব নোৱাৰোঁ, কাৰণ আমাৰ ঘৰত শালখনৰ সন্মুখতে খিৰিকীৰ ওচৰত এয়া ভণ্টিৰ সৰু ল'ৰাজনে পঢ়ি থাকে। সি কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছে,